ফ্ৰেণ্ড ৰাতিপুৱাই মানে আপোনাৰ মেৰাপানীলৈ আহি আছিলোঁ। মেৰাপানীলৈ আহি থাকোঁতে বাটতে চাওদাং পথাৰ বৰনাম ঘৰত 7দিনীয়া ভাগৱত পাঠ অনুষ্ঠান পাতিছে। তাতে অকণমান ৰলোঁ, ৰৈ পেলাই পৰিৱেশটো আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। দেখি খংগে নহিলা তাকে মেলি হাজাৰে কপনা উপায় লেকে পুৰণাগে অসীমুখ বজাই বিষ নিজয় লাচনি দুতয় হাজাৰ জলে ছয়খুতয় আঙুৰি চমৎকাৰে পাপে ফুপায় সৰ্প গোট মৰ্মস্থানে মাৰিল কৃষ্ণ খেদি খুত নজানে পাত কিহৰ পেপৰ ভোক ভাব লাঞ্জে মেৰাই ধৰিল কৃষ্ণৰ সৰ্ব গাৱ কৰিলে বন্দী গোবিন্দ কুকুৰ কালি বিষৰ জালত চেতন বনমালী নখন নিষ্পান প্ৰাণ নেদেখে নাখাত নিমেলন্ত নেত্ৰ আতি মৃত সহায় খাত একো চেষ্টা নাহি নলাৰন্ত হাতে কৃষ্ণক দেখি দত গুৰু গাই পবেখিল ভয় হুকে কিনকো নখায় কৃষ্ণ মুখনে ৰেখি থাকিলা কান্দি ৰহি চকুৰ লোট কধাৰা